ইমান মৰম লাগে তুমি কথা ক'লে একেথিৰে চাবলে মন যায় নদী সদায় সাগৰলৈহে বয়। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আৰু আমি আছোঁ নিউ গ্ৰুপ ফাউণ্ডেশ্যনত আৰু আমি এনেকৈ বন্ধুবৰ্গসকলে একত্ৰিতভাৱে মিলি এটা টাইম পাছ যাক বোলে গানৰ সৈতে আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত দুজন উদীয়মান যুৱক আছে আৰু সিহঁতৰ লগতে অলপ ধেমালি কৰিছোঁ আৰু গান গাম আমি এনেকৈয়ে। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। যোৱা 3 বছৰ আগত সপোনৰে কইনা নামৰ এটা এলবাম আমাৰ বায়ুপুৰীয়া দুজন উদীয়মান যুৱক, এজন সোণপৰক চুতীয়া আৰু অন্য এজন হৈছে ঋতুপৰ্ণ চুতীয়া। এজনে লিখিছিলে আৰু ঋতুপৰ্ণ চুতীয়া গাইছিলে। আৰু যি সপোনৰে কইনা দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছিলে আৰু হয়তো আপোনালোকে শুনিছেই। আৰু আমাৰ লগত এই ঋতুপৰ্ণ চুতীয়া আছে আৰু তেওঁ সৰুকৈ মাজৰ হ'লেও আমাৰ যি সপোনৰে কইনা, সেই সপোনৰে কইনা সৰুকৈ গান এডোখৰ আমাৰ দৰ্শকৰ আগত গাবলৈ অনুৰোধ জনাইছোঁ। ইমান মৰম লাগে তুমি কথা ক'লে একেথিৰে চাবলে মন যায়। কিনো যাদু আছে তোমাৰ দুচকুতে চাইনো চাইহে পান পলা। আজি ৰঙা বৰ ধুনীয়া একোৱেই নাই তুলনা, তাতোকৈ ধুনীয়া তোমাৰ কেঁচা সোণৰ টুকুৰা। দেহাৰ বৰণ ৰং চঙীয়া মুগা হুমীয়া, চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা, চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা। শিৱসাগৰ স্বৰ্গদেউৰে বাটচৰা নাম ডাঙৰ শিলৰ সাঁকো দেখিবলৈ ধুনীয়া। শিৱসাগৰ মোহনীয়া স্বৰ্গদেউৰে বাটচৰা নাম ডাঙৰ শিলৰ সাঁকো দেখিবলৈ ধুনীয়া। তোমাক দেখাৰ দিনাৰ পৰা হ'লো মহলীয়া, তুমিয়ে মোৰ মৰম জান যুগে যুগে যুগমীয়া, তুমিয়ে মোৰ মৰম জান যুগে যুগে যুগমীয়া। সঁচাকৈ একদম একেবাৰে দৰ্শকৰ আমাৰ মন একেবাৰে জয় কৰিছে। একদম সঁচাকৈ খুব সুন্দৰ হৈছে। আৰু আপোনালোকেও কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। একেবাৰে আৰু এটা গান, আৰু এটা আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট আৰু এটা গান আমি শুনিম আজি, আৰু আমাৰ ঋতুপৰ্ণ চুতীয়া বন্ধুৱে গাব। সখীৰ বিয়া আজি সখীৰ বিয়া, সখীৰ বিয়া আজি সখীৰ বিয়া। চাহ দিব চিৰা দিব আৰু দিব দৈ, চাহ দিব চিৰা দিব আৰু দিব দৈ। জীৱন কচু পাতৰ পানী যৌৱন জানানে কালৈ নৰয়, নদী সদায় সাগৰলৈহে বয়, নদী সদায় সাগৰলৈহে বয়। ময়ো কি জানি আনৰে নহয়। আৰু এনেকৈয়ে চলি আছে আমাৰ আড্ডা। আৰু আকৌ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম এনেকৈয়ে এটা সন্ধিয়া, এটা জীপাল সন্ধিয়া। আৰু এনেকৈ আমি অলপ গান চান ফূৰ্তি কৰি টাইম পাছ কৰিলোঁ আৰু আপোনালোককো দেখুৱাব বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু কেনেকুৱা হৈছে জনাব। বন্ধুকেইজন আহিলে আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি থাকিম। আৰু খুব সুন্দৰ গাইছে আমাৰ বায়ুপুৰ অঞ্চলৰ এজন উদীয়মান যুৱক। আমি এনেকৈ সাহস দিব লাগিব, আশীৰ্বাদ দিব লাগিব, সকলোৱে মৰম দিব লাগিব। আৰু এনেকৈ আমাৰ উঠি অহা নতুন প্ৰজন্মসকলক আমি এনেকৈ আগুৱাই নিব লাগিব। সাংস্কৃতিক ক্ষেত্ৰখনত বহু দিনৰ পৰা জড়িত হৈ আছিল আৰু এতিয়াও জড়িত হৈ আছে। গতিকে এয়া সপোনৰে কইনা পাৰ্ট 2 নেক্সট আহি আছে আৰু আপোনালোকৰ মাজলৈ
সবিশেষ আপডেট প্ৰেৰণ কৰি থাকিম আৰু সকলোৰে দিনবোৰ সুন্দৰ হওক সুখৰ হওক তাৰে কামনাৰে সকলোলৈ ধন্যবাদ থাকিম। তুমি বুজিছানে নাই ঐ সখীৰ বিয়া ঐ যি সখীৰ বিয়া ঐ চাহ দিব চিৰা দিব আৰু দিব দৈ